तो बंधु सकल नतुन एटा भिडिओ लै सकलोके स्वागत करता हूँ मैं। और मैंने तो पहले हिंदी में बात किया करते थे, लेकिन अब छोड़ दिया। अब एसामिस जो जो कुछ बोलेंगे एसामिस में बोलेंगे। अगर अगर भिडिओ अच्छा लगे तो लाइक कमेंट शेयर जरूर करना। तो आजिर পৰা নতুন এটা ভিডিও লৈ সকলোকে আদৰিছোঁ। আৰু প্ৰথম কেইদিনমান হ'ল এটা ইউটিউব চেনেল খোলা, বেছি দিন হোৱা নাই। তথাপিও লাইক কমেণ্ট ভিউজ আহি আছে। তথাপি কমেণ্টত আহি আছে যে ভাইটি বা দাদা, তো আপুনি যি বনাই আছে অসমীয়াতে বনাওক, অসমৰে হয় যিহেতু গোটেই ৰিকুৱেষ্ট কৰি আছে। ভাল লাগি আছে, বেয়া নহ'ব চাগে। তো সেইবাবে মই ক'লোঁ, এতিয়াৰ পৰা ভাবিছোঁ আজিৰ পৰা মই হিন্দীত নবনাওঁ, এতিয়া মই অসমীয়াতে বনাম। তো বহুদিন বেমাৰৰ বাবে মই ইউটিউব ভিডিঅ' দিব পৰা নাই। তথাপি আজি এতিয়া নতুনকৈ এটা ভিডিঅ' দিব চেষ্টা কৰি আছোঁ। অকণমান ভুল হ'লে ক্ষমা কৰি দিব। তো তেনেকুৱা এক্সপিৰিয়েঞ্চ যদিও নাই, তথাপি চেষ্টা কৰি আছোঁ আৰু ঘৰতে থাকোঁ। তো আপোনালোকে ভাবি আছে চাগে মই ক'লৈ যাব ওলাই আছোঁ। তাৰমানে এটা প্ৰব্লেম হৈ গ'ল। ছোৱালীজনী 3-4 দিন ধৰি হ'ল অসুখ হৈ আছে। শৰীৰত দেহত কিছুমান সৰু সৰু ঘামচিৰ নিচিনা উঠিছে। তাকে দেখাবলৈ গৈ আছোঁ হস্পিটেলত। লগতে মোৰো অকণমান চৰ্দি লাগি আছে, অকণমান কাহ হৈ আছে। তো সেইবাবে এবাৰ হস্পিটেলৰ পৰা গৈ আহোঁ, ছোৱালীজনীকো দেখাই লৈ আহোঁ। এতিয়া আৰু হস্পিটেললৈ গ'লে প্ৰথমতে কৰোণা চেক কৰিব, তাৰ পাছতহে ডক্টৰে চেকআপ কৰিব, পৰীক্ষা কৰিব। তো এইখিনিত আমাৰ এইখিনিত মানে পিলপিলি পোৱা অকণমান অসুবিধাৰ বাবে অকণমান দূৰত যাব লাগিব। সেইবাবে পিলপিলি এখন লৈ আহিব লাগিব। ক্যামেরা করতেছেন ক্যামেরা তো ইয়াতে থাকিলে পিলপিলি পোৱা যায়। তো এইটো আমাৰ তিনিআলি হয়। তো এখন আহি আছে পিলপিলি, তো গৈ আছোঁ। মা আমি হস্পিটেল যাম না, হস্পিটেলত যাম না, ভাল হৈ যাব ওখানে। হা দেখিছানে, এইটো যে বেটিৰ ছোৱালীৰ বাবে এইবিলাক আজি দিছে নহয় ঔষধ, এইবিলাক খোৱালোঁ। এতিয়া আৰামছে টোপনি মাৰি থাকিব। তো টেনশ্যন আমাৰো নাই, অকণমান কমিছে বাৰু, আৰু লাহে লাহে অলপ কমি যাব। তো এটা ৰাতি ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ। দিনততো তেনেকৈ বনাব নোৱাৰিলোঁ ভিডিঅ', তো ভাবিলোঁ ৰাতি এটা বনাই দিওঁ ভিডিঅ'। তো সেইবাবে
এতিয়া খোৱা লোৱা কৰিলোঁ। তো আজি আকৌ মাছ মাংস নাই, নিৰামিষে মাৰি দিলোঁ। আৰু ঘৰত ছোৱালীজনী বেমাৰ হৈ থকাৰ বাবে অসুবিধা লাগে না, খাব মন নাযায়। তো সেইবাবে আজি খোৱা বোৱা তেনেকৈ মাছ মাংস কমাই দিছোঁ। আৰু মাকে খাব নোৱাৰে বেছিকৈ মাছ মাংস খালে, ছোৱালীজনীৰ অসুবিধা হয়। তো গাখীৰো খাব নোৱাৰে, সেইবাবে বহুত অসুবিধা হৈ আছে। তো জাষ্ট এনে ভিডিঅ' এটা বনালোঁ। তো টাটা, গুড নাইট। তো ফাইনেলি আমি আহি পালোঁ ঘৰত। যোৱাতে ভিডিঅ' বনোৱা নহ'ল, আহোঁতেও ভিডিঅ' বনোৱা নহ'ল। ছোৱালীটোক লৈ পেলাই ভিডিঅ' বনোৱা অসুবিধা হয়। তো আৰু পিলপিলি ধৰি যাব লাগে ন, সেইবাবে বনোৱা নহ'ল। এতিয়া কাপোৰবিলাক খুলিব লাগে।